বহুত বৰষুণ দি আছে হ'লেও মই ভিডিঅ'টো কৰিবলৈ এৰা নাই আৰু আগত এবাৰ ভিউটো চাওক মানে এইটো ভণ্টি মোবাইলটোৰ পৰা কৈছোঁ আৰু এবাৰ আগত ভিউটো চাওক কি মজা জেগা কিন্তু মানে বুঢ়া মাকে আমালৈ চাহ লৈ আহিলে আৰু আমি ধুনীয়াকৈ বহি মেলি চাহ খাওঁ এতিয়া 30 দিনমান লাগিব গৈ পাওঁতে কেদাৰনাথ তাৰ পৰা ঘূৰোতেও লাগিব আপোনাৰ 30 দিনমান মানে আৰু কালি আমি গুৱাহাটীত ষ্টে কৰিলোঁ আৰু এতিয়া আমি গুৱাহাটীৰ পৰা বৰপেটালৈ যাম মানে আৰু আমাৰ ঘৰৰ ওচৰৰে দুজন ভাইটি দাদা কি হয় নাজানো আৰু দুজন আহি মেলি পাই গ'লে কেই কিলোমিটাৰ খোজকাঢ়ি আহিছা 5 কিলোমিটাৰ খোজকাঢ়ি আমাক লগ ধৰিব আহিছে আৰু এতিয়া আমাৰ বেগ চেগ পৰা চিদিলি মিদিলি হৈ আছে ধুনীয়াকৈ এতিয়া বেগ চেগ ধুনীয়া পেকিং কৰোঁগৈ আৰু আমি বৰপেটালৈ বুলি যাওঁ চ' ভিডিঅ' শেষলৈকে চাই থাকিব ভিডিঅ'টো আজি কি হয় নিজে নাজানো কি হয় নাজানো মানে আৰু এতিয়া যাওঁ আমি থকা হোটেল ৰুমখন এইখনেই আৰু এইখন পৰা গণেশগুৰিত আছে মানে গণেশগুৰিৰ পৰা এইখিনিতে আছে আৰু আমি এতিয়া যাবলৈ ওলালোঁ পূৰা ৰেডি হৈ গ'লে আৰু এতিয়া যাওঁ অতি সোনকালে আৰু চাৰিকৈ এতিয়া ফাৰ্ষ্ট যাম দীঘলী পুখুৰীত তাত এটা প্ৰগ্ৰেম আছে তাৰপিছত গৈ আছোঁ আমি বৰপেটা আমি এতিয়া আছোঁ বৰ্তমান দীঘলী পুখুৰী এয়া আছক পূৰা দীঘলী পুখুৰীত আৰু আমাৰ টাইগাৰ তাত আছে আৰু মানে কি হ'ল আমাৰ আছাম চাইক্লিং কমিউনিটিৰ প্ৰেচিডেণ্ট কৌশিক দাই মাতিছিলে আৰু এনেকুৱা এটা ইভেণ্টত আমি জইন হ'ব পাই আমি নিজেও সুখী কাৰণ আমাৰ অসমৰ সকলোৰে মৰম আশীৰ্বাদ আমাৰ লগত আছে আৰু সেইবাবে বহুত ভাল লাগিছে আৰু এনেকুৱা এটা ইভেণ্টত আমি জইন হ'ব পাই নিজে সুখী একদম মজাকৈ আৰু এতিয়া আমি সেইকাৰণে গৈ আছোঁ এজোপা মানে গছ পুলি ৰুবৰ কাৰণে আৰু সেইকাৰণে সকলো গৈছোঁ আমি গছ পুলি ৰুবৰ কাৰণে এতিয়া বৰ্তমান আমি গুৱাহাটীত আছোঁ গুৱাহাটী গুৱাহাটী ফেঞ্চি বজাৰ আছোঁ আৰু ফেঞ্চি বজাৰত চাওক ঈদৰ সময়ত কিমান ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰি ৰাখিছে আৰু আমাৰ আগত গৈ আছে ত্ৰিবাশী শচীন আৰু পূৰা ৰেইনকোট পিন্ধি লৈছোঁ কাৰণ পূৰা বৰষুণ দি আছে হ'লেও ব্লগিং এৰা নাই বৰষুণতো ব্লগিং কৰাৰ মানে মজাই বেলেগ আৰু যেতিয়া বৰষুণত তিতি মোবাইলত তিতিব মানুহ ওলাব মোবাইলত তিতিব চব ঠিক হ'ব এতিয়া ৰ'ব মোবাইলত পৰা বেছি টাইম ইয়াত ভিডিঅ' নকৰোঁ এতিয়া বৰ্তমান আমি গুৱাহাটীত আছোঁ গুৱাহাটী গুৱাহাটী ফেঞ্চি বজাৰ আছোঁ আৰু ফেঞ্চি বজাৰত চাওক ঈদৰ সময়ত কিমান ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰি ৰাখিছে আৰু আমাৰ আগত গৈ আছে ত্ৰিবাশী শচীন আৰু পূৰা ৰেইনকোট পিন্ধি লৈছোঁ কাৰণ পূৰা বৰষুণ দি আছে হ'লেও ব্লগিং এৰা নাই বৰষুণতো ব্লগিং কৰাৰ মানে মজাই বেলেগ কিন্তু বহুত বৰষুণ দি আছে হ'লেও মই ভিডিঅ'টো কৰিবলৈ এৰা নাই আৰু আগত এবাৰ ভিউটো চাওক মানে এইটো ভণ্টি মোবাইলটোৰ পৰা কৈছোঁ আৰু এবাৰ আগত ভিউটো চাওক কি মজা জেগা কিন্তু মানে বৰষুণ পূৰা দি আছে কিন্তু মই ভিডিঅ' কৰিবলৈ এৰা নাই মানে টেলেণ্টেড পৰা আৰু গোটেই গা চা তিতি মেলি অৱস্থা নাই আৰু আগত ভিউ চাওক না কি মজা দেই আৰু বেছি টাইম ভিডিঅ' নকৰোঁ নহ'লে মোবাইল চব যাব মাই গড এবাৰ ভিউটো চাওক কি চাণ্ডাৰ ভিউ মাই গড আৰু গাইছ এতিয়া আমি আহি আছোঁ বৰষুণৰ বতৰত তিতি হ'লেও ভিডিঅ' বনাই আছোঁ আৰু এবাৰ আগফালে চাওক এতিয়া হোটেল এখনত কিবা এটা খাবলৈ ৰখিছোঁ আৰু চাওক এইফালে পূৰা বৰষুণ আৰু একদম চব তিতি মেলি এইবিলাক চব তিতি গ'ল কি হ'ল বক্সটো বান্ধি লৈছোঁ নহ'লে পূৰা এইবিলাক তিতি গ'ল আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ নলবাৰীলৈ আৰু নলবাৰীলৈ যোৱা এটা বিশেষ কাৰণ আছে কাৰণটো পিছত গম পাব এতিয়া কৈ নিদিওঁ আৰু নলবাৰীৰ পৰা হয়তো আমি বৰপেটা বা বঙাইগাঁও যাবলৈ আছোঁ মানে বতৰৰ কথা আৰু এনেকৈ তিতি মেলি যাব লাগিব আৰু চব গোটেই গা অৱস্থাই নে আৰু গোটেই একদম চব তিতা আৰু মোবাইলটো অলপ তিতিলে বাট একো নাই তো শেষলৈকে চাই থাকিব কিনো হয় আৰু গাইজ ফাইনেলি আমি আহি পাই গৈছোঁ ৰঙিয়া টাউন আৰু এইফালে আছে ৰঙিয়া টাউন আৰু এইফালে চাগে বাইপাছ যায় এইফালে ৰঙিয়া টাউন আৰু ইমান এটা বিশেষকৈ দেখাব পৰা নাই কাৰণ ইমান বৰষুণ দি আছে আৰু আমি এতিয়া বৰ্তমান যাম নলবাৰী আৰু নলবাৰী কাঘৰ যাম কি গৈ আছোঁ লাষ্টত দেখিবই ন আৰু এই ৰাস্তাটো অলপমান খাচ নহয় আৰু টাইগাৰ ইয়াৰ আছে আৰু বৰষুণৰ কাৰণে সকলো শেষ হৈ গৈছে মানে একদম গোটেই ৰেইনকোট চেইনকোট একদম অৱস্থা নাই ভৰি চৰি একদম বৰষুণ বন্ধ হৈ গ'ল আৰু আমি এতিয়া নলবাৰীলৈ আৰু 15 কিলোমিটাৰমান আছে ইয়াৰ পৰা আৰু গোটেই টাইগাৰ চাইগাৰ একদম মজাকৈ তিতি গ'ল চব মজাকৈ তিতি গ'ল হা
মই দি দিলোঁ আৰু এইফালে আছে শচীন আৰু এইফালে চব বানপানী হ'লে যে পাইছোঁ এইফালে আৰু গাইজ কি যে ক'ম আৰু একদম মানে জোচতে একদম আহি আছোঁ আৰু সদায় এনেকৈ জোচ লাগিব কেদাৰনাথ পোৱালৈকে আপোনালোকে মৰম আশীৰ্বাদ কৰি থাকিব তেতিয়া জোচ পাই থাকিম ন গাইজ আমি নলবাৰী টাউনত পাই গ'লোহি আৰু এইখন আছে সৰু সুৰা নলবাৰী টাউন আৰু এইফালে আছিলে পুলিচ ষ্টেচন আৰু আগত শচীন গৈ আছে মই পিছত আৰু এতিয়া আমি গৈ আছোঁ ডিম্পুদা ঘৰ ওচৰতে পাইছোহি আৰু ডিম্পুদা ঘৰ পাইছোহি আৰু ভাইটিটো আমাক লৈ আহিছে এইটো ভাইটিটো আৰু খালাতে সোমাইছেগৈ আৰু ইমান কষ্ট কৰি আহিছোঁ পালে ভাল লাগিব ন ডিম্পুদাৰ গলিত পিক কেনেকৈ সোমোৱাই দিলোঁ মোৰ পচন্দিখন আৰু গৈ আছোঁ ডিম্পুদাৰ ঘৰৰ ওচৰত মাই গড ভয় লাগিছে আৰু দেই এইটো পাই গ'লোঁ আনিলোঁ যি ডিম্পুদা ঘৰ এইটো ভাবিছোঁ ডিম্পুদা ঘৰ এইটো চাওঁ এতিয়া আছে নাই ডিম্পুদা ঘৰ পাই গ'লোঁ এইখন ডিম্পুদা ঘৰ ঠাই যাওঁ মই ভিতৰৰ পৰা আহোঁগৈ মানে সুধি এইখন হৈছে ডিম্পুদা ঘৰ ডিম্পুদা গাড়ী আৰু হৈছে ডিম্পুদা ঘৰ আৰু হৈ আছে প্লে বটন ডিম্পুদা ঘৰ মানে ৰাতিকে তেতিয়াহ'লে আপোনাৰ নাম্বাৰটো মই লৈ ল'ম ৰাতিকে ফোন এটা কৰিম তেতিয়াহ'লে ঠিক আছে ধন্যবাদ দেই দাদা ঠিক আছে এতিয়া ডিম্পুদাৰ ৰুমটো চাবলৈ আহিছোঁ মানে দেউতাকে ৰুমটো ভালকৈ দেখুৱাই দিছে আৰু এতিয়া ডিম্পুদাৰ ছবি আঁকি থোৱা আছে আৰু এখন ডিম্পুদাৰ চোফা আৰু এয়া ডিম্পুদা ভাগৰ প্লে বটনকেইটা মজা ৰুম দেই আৰু ইয়াত হেলমেট চেলমেট চব আছে ডিম্পুদা ভাগৰ ইয়াত ডিম্পু লিখা আছে কি ক'ম আৰু ডিম্পুদা ভাগৰ এইটো নতুন একুৰিয়ামটো যে এইটো নতুন একুৰিয়ামটো সেয়া মজাকৈ সজাই দিছে কি দেখুৱাম আৰু মাই গড আৰু আছে এইফালে ডিম্পুদা দেউতাক আৰু এইখন আছে ডিম্পুদা ভাগৰ থাৰখন মজাকৈ ডিম্পুদা আজি নাই গুৱাহাটীলৈ গ'ল ডিম্পুদা আৰু কাইলৈ লগ পাম চাগে নাম্বাৰটো লৈ লৈছোঁ কথা পাতিম আজি ৰাতি তাৰপিছত কাইলৈ ক'ব ডিম্পুদাক লগ পাওঁ নে নাপাওঁ আৰু আমি কাইলৈ বঙাইগাঁও যাব লাগিব সেইকাৰণে বেছি টাইমো মানে দেৰি কৰিব নোৱাৰোঁ সেইকাৰণে সোনকালে সুধি মেলি যাম আৰু বনাই দিছিলে যে দাদাজনে আৰু ডিম্পুদা ভাগৰ এইকেইটা প্লে বটন দুটা গল্ডেন আৰু ডিআৰ লিখা আছে আৰু এইকেইটা চিলভাৰ আৰু এয়া ডিম্পুদা বেট আৰু মজাকৈ একদম এয়া ডিম্পুদা ছবি মজাকৈ অঁকা আছে আৰু ডিম্পুদা চিলিংখন চব কি মজাৰে মাই গড ভাল লাগিছে আৰু কাইলৈ লগ পাম চাগে ডিম্পুদাক চিয়'ৰ লগ পাম আৰু আপোনালোকক দেখুৱাম মই ডিম্পুদা মাকে আমালৈ চাহ লৈ আহিলে আৰু আমি ধুনীয়াকৈ বহি মেলি চাহ খাওঁ এতিয়া আমাৰ কাৰণে ইমানেই সৌভাগ্য যে আমি তিনিজন যোৰহাটৰ পৰা চাইকেল লৈ কেদাৰনাথ যাবৰ বাবে অহাৰ কাৰণে ডিম্পুদা দেউতাক ডিম্পুদা দেউতাকে আমাৰ কাৰণে অসমীয়া গামোচা লৈ আহিছে আৰু ইয়াতকৈ সৌভাগ্যৰ কথা কি লাগে কি কোৱা শচীন মানে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে এতিয়া শচীনক পিন্ধাই দিয়ক ভিডিঅ' বনাইছোঁ মই ফটো মাৰিছোঁ ধন্যবাদ দেউতা ক'বলৈ গ'লে মোৰ মানে ভাষা নাইকিয়া হৈছে আজি বুজাবলৈ মানে এটা সপোনৰ নিচিনা লাগিছে আজি মোক কিমান নিজকে সপোন লাগিছে ডিম্পুদা ঘৰত আহি পেলাই ডিম্পুদা ঘৰত আহি মেলি আমি সন্মান পাইছোঁ আৰু দেউতাকে সন্মান জনাইছে আৰু কি ভাল লাগিছে ইয়াতকৈ সুখৰ কথা হ'বই নোৱাৰে কেতিয়াও বৰ্তমান আমি এতিয়া দাদাজনৰ ঘৰত আছোঁ আৰু দাদাজনৰ ঘৰত আহি মেলি একদম ওচৰ অকণমান বিষাইছে সেইকাৰণে অকণমান ৰেষ্ট লৈছিলোঁ আৰু এইফালে শচীন দাই দিতে লাগিয়ে গৈছে আৰু আমাৰ আছে এইফালে পোৱালি হাই কৈ দিয়া আৰু পোৱালি কি খাইছা তিয়ঁহ খাইছা পোৱালি আমাৰ তিয়ঁহ খাইছে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আছে এতিয়া বৰ্তমান আমি নলবাৰীত আৰু কাইলৈ যাম আমি নলবাৰীৰ পৰা কোকৰাঝাৰ ইয়াৰ পৰা 160 কিলোমিটাৰ আৰু কাইলৈ সোনকালে উঠি মেলি সোনকালে যাম নাখাওঁ মই আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো কি দেখুৱাব পাৰিলোঁ কি নাই দেখুওৱা নাজানো কিন্তু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ পাহৰি যাওঁ বোলে আৰু পাৰিলে শ্বেয়াৰ কৰিব এণ্ড থেংক ইউ লাভ ইউ গাইজ গুড নাইট আমি দাদাৰ লগতে দাদাই ফালে চাই দিয়ক দাদাৰ লগতে এতিয়া আমি মন্দিৰ এটা চাবলৈ আহিছোঁ নলবাৰীত ফুৰিবলৈ আহিছোঁ ইয়াত ডাঙৰ শিৱৰ মন্দিৰ এটা বনাইছে কৃষ্ণ দেই জয় ভোলেনাথ
বহুত ওখ চাওক কিমান ওখ অ' মাই গড দেখুৱাই দিছোঁ আকৌ এবাৰ চাওক কিমান ডাঙৰ মূৰ্তি আৰু ত্ৰিবাশীষ গৈছে মূৰ্তিটোৰ ওচৰলৈকে ইয়া ওলাইছ বাৰু দে